Hello বন্ধুসকল মোৰ নাম নজৰুল মই চাই আছে নজৰুল MD টেকনিক্যাল চেনেলত সো প্ৰিয় বন্ধুসকল আজি আপোনালোকৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট ভিডিও এটা লৈ আনি আছো সো আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো হেলকে চাই থাকিব সো আপোনালোকে জানে যে ড্ৰাইভিং লাইসেন্স আগতে কি আছিল মিনুয়ালি আপুনি এপ্লাই কৰিব লাগিছিল আৰটিও অফিচত ভিজিট কৰিব লগা আছিল বা লাৰ্ণাৰৰ কাৰণে বা ড্ৰাইভিং লাইসেন্সৰ কাৰণে আপুনি আৰটিও অফিচত যাব লগা আছিল সো এতিয়া আৰু হেতু নাই আপুনি অনলাইনতে হেতু আবেদন কৰিব পাৰিব লাৰ্ণাৰৰ কাৰণে প্লাস ড্ৰাইভিং লাইসেন্সৰ কাৰণে সো কেনেকৈ আবেদন কৰিব মই ডিটেইলছ আপোনালোকৰ আগত স্টেপ বাই স্টেপ প্ৰসেস দেখাইম অন দা স্পটত দেখাই দিম এপ্লাই কৰি কিনে সো ভিডিওটো হেকলৈকে চাই থাকিব যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিওবিলাক আপলোড কৰিলে আপোনালোকে আগতীয়াকৈ নটিফিকেশনটো পাই যায় কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিও মই লৈ আনি থাকো সো বন্ধুসকল আপোনালোকে জানে যে আগতে ড্ৰাইভিং লাইসেন্স কি আছিল অনলাইনত আছিল অনলাইনত এপ্লাই কৰি কিনে তাৰ পিছত আপুনি আৰটিও অফিচত ভিজিট কৰিব লগা আছিল সো লাৰ্ণাৰৰ কাৰণে তেনেকুৱা সেম তেনেকুৱাই আছিল সো আপোনালোকে এতিয়া আপুনি অনলাইনত আবেদন কৰিব পাৰিব কেনেকৈ আপুনি ফাৰ্স্ট আপুনি লাৰ্ণাৰৰ কাৰণে আবেদন কৰিব লাৰ্ণাৰৰ কাৰণে আবেদন কৰাৰ পিছত আপোনালোকে এটা টেষ্ট দিব লাগিব লাৰ্ণাৰৰ কাৰণে এতিয়া আগতে অফলাইন আছিল আৰটিও অফিচত ভিজিট কৰিব কৰাৰ পিছত আপোনালোকে তাত এটা ইন্টাৰভিউ দিব লগা আছিল বা টেষ্ট দিব লগা আছিল হেতু আপুনি কি কৰিব এতিয়া অনলাইনত দিব পাৰিব অনলাইন দিয়াৰ পিছত হেতুত পাস কৰিলে আপোনাৰ লাৰ্ণাৰটো আহি যাব অনলাইনতে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ পিছতে আপুনি ড্ৰাইভিং লাইসেন্সৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইনতে সো আপোনালোকে এতিয়া ভিজিট কৰিব নালাগে এতিয়া আৰটিও অফিচত ভিজিট কৰিব নালাগে বা আৰটিও অফিচত যাব নালাগে আপুনি অনলাইনতে কৰিব পাৰিব সো তাৰ কাৰণে আপোনাৰ এটা কি লাগিব আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ড নহলে আপুনি ভিজিট কৰিব লাগিব আৰু যদি আধাৰ কাৰ্ড আছে মোবাইল নাম্বাৰটোৰ লগত যদি লিংক আছে আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰৰ লগত লিংক থাকে ন যদি লিংক আছে আপোনালোকৰ গুড নিউজ যে আপোনালোকে আৰটিও অফিচত ভিজিট কৰিব নালাগে এতিয়া অনলাইনতে আপুনি সব অনলাইনতে হৈ যাব মানে কেনেকুৱা ধৰণৰ যে আপুনি লাৰ্ণাৰৰ কাৰণে আবেদন কৰিলে কৰাৰ পিছত অন দা স্পটত আপুনি টেষ্ট দিলে আপোনাৰ হেতু দুই এক দিন পিছত মানে প্ৰসেস হৈ থাকিব হোৱাৰ পিছত লাৰ্ণাৰটো পাই যাব লাৰ্ণাৰটো পোৱাৰ পিছত অন দা স্পটত আপুনি এপ্লাই কৰিব ড্ৰাইভিং লাইসেন্সৰ কাৰণে সো অনলাইনত হেতু ডাউনলোড কৰিব পাৰিব এতিয়া আৰটিও অফিচত যাবই নালাগে সো মই কেনেকৈ কি কৰিব লাগে মই ডিটেইলছ আপোনালোকৰ আগত স্টেপ বাই স্টেপ প্ৰসেস দেখুৱাই দিম অন দা স্পট কেনেকৈ এপ্লাই কৰিব লাগে সো মোৰ ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো বলক ডেস্কটপলৈ আৰু যদি আপোনালোকে ডেস্কটপ বা ল্যাপটপ নাই আপোনালোকে মোবাইলতে যাব পাৰে বা মোবাইলৰ পৰাই এপ্লাই কৰিব পাৰে কেনেকৈ মোবাইলত যাই কিনে আপোনালোকে কি কৰিব ডেস্কটপ মোডটো অন কৰিব ডেস্কটপ মোডটো অন কৰি কিনে আপুনি ডাইৰেক্টলি যাই কিনে এপ্লাই কৰিব পাৰিব সো বলক ডেস্কটপলৈ সো বন্ধুসকল ইয়াত চাব পাৰে আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ লঞ্চ কৰিছে এটো আপোনাৰ লঞ্চ কৰিছে 3 তাৰিখত 3 ছেপ্টেম্বৰত লঞ্চ হৈছে এটো সো এটো আপোনাৰ চাব পাৰে শ্ৰীযু চন্দ্ৰমোহন পাটোৱাৰীও আছিল তাতে উপস্থিত আছিল সো হিয়তে মানে অফিচিয়ালি লঞ্চ কৰিছে এটো আগতে আপোনাৰ দিল্লীত আছিল দিল্লীত এটো আগতে আছিল আগৰ পৰাই আছিল এটো আমাৰ অসমত লঞ্চ হোৱা নাছিল সো ফাইনালি আমাৰ অসমতো লঞ্চ হৈ গৈছে সো এটো আমাৰ কাৰণে বহুত গুড নিউজ এতিয়া আপুনি সো কেনেকৈ এপ্লাই কৰিব লাগিব ডেস্কটপত ব্লক মই দেখাই সো আপোনালোকৰ যদি ডেস্কটপ বা ল্যাপটপ নাই আপুনি মোবাইলতে যাব পাৰে মোবাইলৰ পৰা আপুনি এপ্লাই কৰিব পাৰে ডেস্কটপ মোডেদি সো মই সাৰ্চ কৰি আছো পৰিবহন সাৰ্চ কৰি কিনে আপোনাৰ এটো আহি গল হোম পেজ এটো হোম পৰিবহন সেৱা অফ ৰোড ট্ৰান্সপোৰ্ট ইয়াতে আপুনি সিম্পলি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব অলপ তলত স্ক্ৰল কৰিব তলত স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব লেফট সাইডত ড্ৰাইভিং লাইসেন্স লাৰ্নাৰ্স এতে মোৰত ক্লিক কৰি দিব মোৰত ক্লিক কৰি দিলে আপোনালোকে কি পাব আপোনাৰ লেফট সাইডত এপ্লাই ফৰ লাৰ্নাৰ লাইসেন্স ইয়াতে আপোনাৰ কি কৰিব লাগে সিম্পলি ক্লিক কৰি দিব নহলে আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে ৰাইট সাইডত সো মই এটো ক্লিক কৰি দিলো দিয়াৰ পিছত আপোনালোকে চাব পাৰে এইকেটা হেৰি স্টেপ পাৰ হ'ব লাগিব 7টা স্টেপ আছে ইয়াতে ফিল এপ্লিকেশন ডিটেইলছ লৈকে পুৰা হেৰি আছে ডকুমেন্টছ লৈকে ফি লৈকে সো এলএলটি স্লট টু বুকিং নালাগে আমাৰ কাৰণ আমাৰ আধাৰ কাৰ্ড আছে কন্টিনিউত ক্লিক কৰিলো কৰাৰ পিছত ইয়াতে 3টা অপচন আছে ফাৰ্ষ্টত যেটো আছে হেতু দেখিনে আপুনি সাবমিট কৰিব লাগিব সো মই ফাৰ্ষ্টত ক্লিক কৰিলো সাবমিট কৰিলো কৰাৰ পিছত আপোনালোকে দুটা অপচন পাব ইয়াতে ওপৰত দিয়া আছে যে আপোনাৰ নো নিডেড টু ভিজিট আৰটিও অফিচ যাৰ আধাৰ কাৰ্ড আছে আৰু যাৰ আধাৰ কাৰ্ড নাই ৰাইট সাইডত দিয়া আছে সাবমিট উইদাউট আধাৰ সো আধাৰ কাৰ্ড না থাকিলে আপোনাৰ আৰটিওত ভিজিট কৰিব লাগিব
সো এটা বহুত গুড নিউজ হয় যেহেতু আধাৰ কাৰ্ড আছে সো এটো চাই ল'ব এবাৰ আধাৰ কাৰ্ডটো আগতে বনাই ল'ব নাথাকিলে আধাৰ কাৰ্ডৰ ক্লিক কৰিলো মই কি কয় ফেস সাবমিটত আপুনি ক্লিক কৰিব পাৰে সো ইয়াতে মই আপুনি কি কৰিম সাবমিটত ক্লিক কৰিম ইয়াতে ওকে কৰি দিম কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে ই ষ্টেটটো অটোমেটিক্যালি ই হৈ যাব আৰু ইয়াতে দুটা অপচন আছে ভাৰ্চুৱেল আইডি আৰু আধাৰ আইডি আপোনাৰ যদি আধাৰ আইডি নাই ভাৰ্চুৱেল আইডি দিও কৰিব পাৰে সো মই আধাৰ আইডিটো টাইপ কৰি আছো তাৰ পিছত জেনাৰেট ওটিপিত ক্লিক কৰি আছো মোবাইলত ওটিপি যাব সেই ওটিপিটো আপোনাৰ ইয়াতে মাৰিব লাগিব ক্লিক কৰিব লাগিব সো ওটিপিটো পুট কৰি দিয়ক মোবাইলত গৈছে চাওক মোবাইলত ওটিপি এটা গৈছে হেতু ওটিপিটো ইয়াতে ফিল আপ কৰিব লাগিব সো ওটিপিটো মই হেৰি কৰি আছো কৰাৰ পিছত তিনটা ডট আছে ইয়াতে এছ কৰি দিব কৰাৰ পিছত আপোনালোকে অলপ চাই ল'ব আগতে চোৱাৰ পিছত আপোনালোকে অথৰাইজেনত ক্লিক কৰি দিব ডাইৰেক্টলি ক্লিক কৰি দিয়াৰ পিছত এইটো পেজটো খোল খাই যাব এইটো পেজটো খোল কৰাৰ পিছত আপোনালোকে এইটো ফিল কৰিব লাগিব আপোনাৰ যেটো আধাৰ কাৰ্ডৰ হিচাপতে আপোনাৰ এড্ৰেছ আপোনাৰ নাম এপ্লিকেশন ইমেজ ফটো সব আহি যাব এটা আৰু ফিল কৰিব নালাগে এপ্লিকেশন ডিটেইলছটো পুৰা সেম টু সেম আহি যাব আধাৰ কাৰ্ড প্ৰসিডত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এইটো পেজটো খোল খাই যাব খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব এইটো পেজটো ফিল আপ কৰিব লাগিব অটোমেটিক আহি গল ষ্টেট আসাম আৰটি অফিসটো সিলেক্ট কৰি লব নিয়াৰেষ্ট আৰটি অফিস যোনটো আছে আপোনাৰ যিকোনো এটা আৰটি অফিস সিলেক্ট কৰি লব আৰটি অফিস সিলেক্ট কৰাৰ পিছত পিন কোডটো নালাগে পিন কোডটো অটোমেটিকলি আহি যাব আধাৰ কাৰ্ডত আছে যেহেতু সো অলপ তলত স্ক্ৰল কৰিব তলত স্ক্ৰল কৰি চাব আপোনালোকে ফুল নেম এজ ৰেকৰ্ডছ জেন্ডাৰ এইবিলাক অটোমেটিকলি আহি গৈছে সিম্পলি আপুনি কি কৰিব আপোনাৰ প্লেস অফ বাৰ্থ দিয়া আছে কোৱালিফিকেশন দিয়া আছে এইবিলাক দি দিব আগতে সো কোৱালিফিকেশন দিলো মই তাৰ পিছত আপোনাৰ ব্লাড গ্ৰুপটো দিব আপোনাৰ ব্লাড গ্ৰুপ কি হয় হেতু দি দিব ব্লাড গ্ৰুপটো সো ব্লাড গ্ৰুপটো মই ক্লিক কৰি দিলো কৰাৰ পিছত আপোনালোকৰ ল্যান্ডলাইন নাম্বাৰ যদি থাকে দিব নহলে ইমেইল আইডি দি দিব ইমেইল আইডিটো দিলো দিয়াৰ পিছত আপোনালোকৰ যেটো ফোন নাম্বাৰ হেতু আধাৰ কাৰ্ডৰ লগত যেটো লিংক আছে হেতু ফোন নাম্বাৰটো দি দিব আপোনাৰ হেতু দি দিলো মই তাৰ পিছত আপোনালোকে ইমাৰ্জেন্সি কন্টাক্ট নাম্বাৰ দিব পাৰে আপোনাৰ যদি কিবা এক্সিডেন্ট হয় বা কিবা অসুবিধাত হেৰি হয় আপোনাৰ ইমাৰ্জেন্সি কন্টাক্টত ইয়াতে ফোন কৰিব ইমাৰ্জেন্সি কন্টাক্টটো দি দিব তাৰ পিছত আপোনাৰ আইডেন্টিফিকেশন মাৰ্ক যদি থাকে দি দিব নহলে নালাগে তলত অলপ চাব আৰু এড্ৰেছ দিয়া আছে এড্ৰেছত আপোনাৰ যেটো আধাৰ কাৰ্ডত আছে হেতু হিচাপতে আহি যাব আপুনি যদি চেঞ্জ কৰিব বিচাৰে লেফট সাইডত এটো চেঞ্জ কৰি লব কিন্তু এড্ৰেছ চেঞ্জ কৰিলে আপুনি এড্ৰেছ প্ৰুফ হিচাপত এটা হেৰি দিব লাগিব এটা কাৰ্ড দিব লাগিব সো আপোনালোকে এটো ফিল কৰি লব যদি কিবা চেঞ্জ কৰিব লগা আছে আপোনালোকে এটো লেফট সাইডত যেটো আছে প্ৰেজেন্ট এড্ৰেছ এটো প্ৰেজেন্ট এড্ৰেছটো এডিট কৰি লব যদি চেঞ্জ কৰিব লগা আছে আৰু যদি নাই তেনেহলে এজ এ সেম কৰি দি দিব ইয়াতে আপোনাৰ লাৰ্নাৰৰ যেটো লাইসেন্স আহিব হেতু লাৰ্নাৰ লাইসেন্স হিচাপত আপোনাৰ এইবিলাক আহিব তল ওপৰত লিখা আছে চাওক এটো এড্ৰেছত আপোনাৰ যেটো এড্ৰেছ আছে হেতু এড্ৰেছটোৱে আপোনাৰ লাৰ্নাৰত আহি যাব সো আপোনালোকে ফিল কৰি লব মই এটো চেঞ্জ কৰিব লগা আছিল সো মই চেঞ্জ কৰিলো এড্ৰেছটো আগৰ যেটো এড্ৰেছ আছিল হেতু বেলেগ আছিল সো ডিউৰেশন অফ ষ্টে প্ৰেজেন্ট এড্ৰেছ এইবিলাক দি দিব কিমান বছৰ ধৰি থাকি আছে তাতে বসবাস কৰি আছে হেতু ফিল আপ কৰি দিব দিয়াৰ পিছত তলত আহিব তলত এতিয়া আপোনাৰ হেৰি বিলাক ই কৰিব লাগিব আপোনাৰ কিহৰ লাইসেন্স লাগে মানে বাইকৰ লাগে না ফ'ৰ হুইলাৰ লাগে না কিহৰ লাগে এটো চুজ কৰিব লাগিব সো মটৰসাইকেল উইথ গিয়াৰ নন ট্ৰান্সপোৰ্ট এটো আপোনাৰ স্কুটিৰ কাৰণে হয় আৰু মটৰসাইকেল উইথ গিয়াৰ এইবিলাক বাইকৰ কাৰণে হয় আৰু লাইট মটৰ ভেহিকল এটো ফ'ৰ হুইলাৰ হয় সো আপোনালোকে দুটা যিকোনো দুটা চুজ কৰিব পাৰে সো মটৰসাইকেল উইথ আউট গিয়াৰ লাইট মটৰ ভেহিকল মই দুটা চুজ কৰিলো ইয়াতে দিয়া আছে তিনটা হেৰি নহব দুটাই হ'ব মানে সেইকাৰণে এনেকুৱা আহিছিলে লাইট মটৰ ভেহিকল আৰু মটৰসাইকেল উইথ গিয়াৰ এই দুটা মই সিলেক্ট কৰিলো সো আপোনালোকে এটো হিচাপত সিলেক্ট কৰি লব ফ'ৰ হুইলাৰ লাগিলে ফ'ৰ হুইলাৰ লাইট মটৰ ভেহিকল মাৰি দিব বাইকৰ কাৰণে লাগিলে মটৰসাইকেল উইথ গিয়াৰ আৰু যদি স্কুটি লাগে মটৰসাইকেল উইথ উইদাউট গিয়াৰ এইবিলাক
সিলেক্ট কৰি দিব সো দুটা লাগিলে দুটাই সিলেক্ট কৰি দিব ইয়াতে আপোনাৰ এপ্লিকেশন ফ্ৰম ড্ৰাইভিং স্কুল আপুনি যদি ড্ৰাইভিং স্কুলৰ কিবা সাৰ্টিফিকেট আছে বা কিবা কৰিছিলে সেইটো টিক মাৰ্ক দিব যদি নাই নালাগে তাৰপিছত সাবমিটত যাব লাগিব ইয়াৰ আগতে 1 নম্বৰত দিয়া আছে আপোনাৰ যদি কিবা কাৰণত এক্সিডেন্ট হয় যদি অৰ্গান দান কৰিব বিচাৰে ইয়েস কৰি দিব নহলে নো কৰি দিব 2 নম্বৰত দিয়া আছে দেয়াৰ দ্য নলেজ ইফ মাই ডিক্লাৰেশন হয় ইয়াতে ইয়েস কৰি দিব মই ইয়েস কৰি দিলো দিয়াৰ পিছত আপোনালোকে এবাৰ চাই লব বস্তুটো সব ঠিক আছে না নাই মই চাই আছো সব ঠিক ঠাক আছে কাৰেকশনত সব ঠিকই আছে এড্ৰেছটো ঠিকই আছে সব ঠিকই আছে ইয়াৰ পিছত ডিক্লাৰেশনত যাব লাগিব সেলফ ডিক্লাৰেশন এজ এ ফিজিক্যাল ফিটনেস ইয়াত দেখা পাইছে এটুত যাব এটু ফিল কৰি দিব আপোনালোকে ডিক্লাৰেশনটো এপ্লিকেশন কাম ডিক্লাৰেশন এজ এ ফিজিক্যাল ফিটনেসৰ এটা ডিক্লাৰেশন লাগিব হেতু কৈছে আপোনাৰ সো ইয়াতে মই নো দি দিলো আপোনাৰ হিচাপত যি লাগে আপুনি দিব পাৰে আপোনাৰ ইচ্ছা মতে সো ইয়েস নো যি আছে আপোনালোকে ইয়েস নহলে নো এনেকৈ দি দিব আৰু আপোনাৰ হিচাপত সো মই ইয়াত কি কৰি আছো যিমান হেৰি আছে সব টু ইয়েস কৰি দিলো যাৰ পিছত সব নো কৰি দিলো দিয়াৰ পিছত সাবমিটত এটো ক্লিক মাৰ্ক দি কিনে সাবমিটত ক্লিক কৰি দিলো ওকে তাৰ পিছত এটো হৈ গল সাকসেসফুল ক্লোজ কৰি দিয়ক এটো তাৰ পিছত কি কৰিব সাবমিটত সিম্পলি ক্লিক কৰি দিব ওকে তাৰ পিছত ওকে এটো হৈ গল এপ্লিকেশন ৰিসিপ্টটো আহি গল ৰিসিপ্টটো ডাউনলোড কৰি লব প্ৰিন্ট আউট কৰি লব এটো ফিচাৰত লাগিব পাৰে এটো সেভ কৰি মই প্ৰিন্ট আউট কৰি ডেস্কটপত থৈ দিলো সো আপোনালোকে এপ্লিকেশন ফৰ্ম অফ এটো প্ৰিন্ট আউট কৰি ৰাখি দিয়ক সেভ কৰি ৰাখি দিয়ক মই ৰাখি দিলো দুটা সো ইয়াৰ পিছত কি কৰিব আপুনি কি আছে এটো নেক্সটত সিম্পলি ক্লিক কৰি দিব দিয়াৰ পিছত আপুনি চাব পাৰে ইয়াতে এপ্লিকেশন ডিটেইলছ আছে এপ্লিকেশন নাম্বাৰ আহি গৈছে নেম আহি গৈছে সব আহি গৈছে সো আপুনি তলত আহি কিনে কি কমপ্লিট হৈছে মোৰ এটা কমপ্লিট হৈ গৈছে আৰু বাকি কেটা পেন্ডিং আছে আপলোড ডকুমেন্ট সিগনেচাৰ ফি পেমেন্ট এবিলাক কমপ্লিট হোৱা নাই 5 নম্বৰত লাৰ্নাৰ লাইসেন্সটো পিছত হ'ব এটো স্লটটো নালাগে যেহেতু আমাৰ আধাৰ কাৰ্ড আছে এতে চাব পাৰে এবিলাক এপ্লিকেশন ৰেফাৰেন্স হয় সো আপোনালোকে তলত আহি কিনে ইয়াতে আপোনাৰ কি হেৰি হৈছে পেন্ডিং আছে এতে দেখাব সব এলএলটি স্লট বুক এটো নালাগে এটো আমাৰ আধাৰ কাৰ্ড আছে নহয় এটো বুক কৰিব নালাগে অটোমেটিক্যালি হৈ যাব যাৰ আধাৰ কাৰ্ড নাই বুক কৰি ডাইৰেক্ট আৰটি অফিসত যাব লাগিব আমাৰ আধাৰ কাৰ্ড আছে সো নালাগে বুক কৰিব নালাগে এটোৰ পিছতে আপুনি এট দা মোমেন্টত আপুনি দিব পাৰে প্ৰসিডত ক্লিক কৰিলো ইয়াৰ পিছত আপোনালোকে চাব পাৰে এপ্লিকেশন নাম্বাৰ এপ্লিকেশন সব আহি গৈছে কি ইয়াতে আপলোড কৰিব লাগিব সিগনেচাৰ ফটোটো নালাগে যেহেতু ফটোটো আছে আমাৰ অলৰেডি আধাৰ কাৰ্ডত সো সিগনেচাৰটো ভালকে ধুনিয়াকে আগতে হেতু সাইজটো মিলাই লৈ কিনে আপলোড কৰি দিব আপলোড কৰিলো মই সিগনেচাৰটো আহি গল ফটোৰ তলতে সিগনেচাৰটো আহি গল সো ইয়াতে চাব পাৰে আপোনালোকে কি ফটোটো কিমান সাইজৰ লাগে কি লাগে ইয়াতে সব দিয়া আছে হাইট কিমান লাগে ওয়েট কিমান লাগে কিমান এমবি লাগে কি ফাইল লাগে ইয়াতে আপোনাৰ সব দিয়া আছে ইয়াতে চাব পাৰে আপোনালোকে ইয়াতে চাই লব আপোনাৰ কি আছে এবাৰ চাই লব ভালকে তাৰ পিছত আপুনি এডিট কৰিব সো এবাৰ চাই লব সব কাৰেক্ট আছে না নাই সব কাৰেক্ট আছে ঠিকই আছে ফটোটো ঠিকই আছে সো ইয়াতে সেভ এন্ড সিগনেচাৰ ইমেজ সেভ কন্টিনিউ ইয়াতে কৰি দিব সেভ কৰি দিলো সেভ হৈ গল তাৰ পিছত মই নেক্সটত ক্লিক কৰি দিম আপডেট সাকসেসফুল হৈ গৈছে ইয়াৰ পিছত আপোনালোকে চাব পাৰে এটো পেজটো খোল খাই গৈছে এটো কি কমপ্লিট হৈ গল মোৰ এপ্লিকেশন ডিটেইলছ আপলোড সিগনেচাৰ হৈ গল কমপ্লিট আপলোড ডকুমেন্টস বাকি আছে ফি পেমেন্ট বাকি আছে আৰু স্লটটো নালাগে দুটা বাকি আছে আপলোড ডকুমেন্ট আৰু ফি পেমেন্ট দুটা বাকি আছে এই দুটা মই এতিয়া প্ৰসিডত যাই কিনে দুটা কমপ্লিট কৰি লম প্ৰসিডত গলো যোৱাৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ এই গৈ দিব
দিয়াৰ পিছত ইয়াতে চাব পাৰে আপোনাৰ কি কি হেৰি আছে ট্ৰানজাকশ্যন এপ্লাইড ইছ্যু অফ লাৰ্নাৰ লাইচেন্স কি কি হেৰিত এপ্লাই কৰিছে মই দুটাত হেৰি কৰিছোঁ দুটা আহি গৈছে অ'কে কৰি দিব দিয়াৰ পিছত তলত আহিব তলত আপোনাৰ এড্ৰেছ প্ৰুফৰ হিচাপত মই এটা এড্ৰেছ দিম কাৰণ মই এড্ৰেছটো চেঞ্জ কৰিছোঁ যিটো আধাৰ কাৰ্ডত এড্ৰেছ আছিলে সেইটো এড্ৰেছ পুৰণা এড্ৰেছ আছিলে মোৰ নতুনকৈ এড্ৰেছ চেঞ্জ কৰিলোঁ চ' মোৰ এড্ৰেছ প্ৰুফ হিচাপত এটা এড্ৰেছ প্ৰুফৰ ডকুমেণ্টছ ইয়াতে আপলোড কৰিব লাগিব চ' ইয়াতে ডকুমেণ্টছ টাইপ কি দিব লাগিব আপোনাৰ বহুত আছে ভোটাৰ কাৰ্ড আছে পাছপোৰ্ট আছে এইবিলাক দি দিব আৰু ইয়াতে ক্লিক কৰি দিব পাছপোৰ্ট আছে এফিডেভিট আছে ভোটাৰ আই ডি LIC পলিচি ষ্টেটমেণ্ট আধাৰ কাৰ্ড উইথ ডেট অফ বাৰ্থ চ' আধাৰ কাৰ্ডটো নহ'লে আধাৰ কাৰ্ডৰ এড্ৰেছটো ঠিক নাই চ' চব ফিল আপ কৰি দিলোঁ কৰি দিয়াৰ পিছত ইয়াতে এবাৰ চাই ল'ব ইছ্যু ডেট ইছ্যু কাৰেণ্ট কণ্টেক্ট নাম্বাৰ ষ্টেটাছ এইবিলাক চব দি দিব হা ডকুমেণ্টছ নাম্বাৰটো দি দিব দি কিনে আপুনি চইচ ফাইলত যাই কিনে আপলোড কৰি দিব দিয়াৰ পিছত কনফাৰ্ম কৰি দিব কনফাৰ্ম কৰিলে এইটো পেজটো খোল খাই যাব ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব অলপ চাই ল'ব এইটো ঠিক আছে নে নাই আগতে নেক্সটত ক্লিক কৰিলোঁ দিয়াৰ পিছত এইটো পেজটো খোল খাই দিব ইয়াতে আপোনাৰ এটা বাকী থাকিলে মোৰ ফি পে'মেণ্টটো আৰু বাকী চব কমপ্লিট ফি পে'মেণ্টটো কৰিম এতিয়া ফি পে'মেণ্টটো লাগে শ্লটটোতো নালাগে আপোনাৰ এইটো চাব পাৰে দিছ ইজ ফাৰ্ষ্ট KYC এপ্লিকেশ্যন নো নিড টু ভিজিট RTO অৰ MLO অফিচ MLO অফিচ যাৰ আধাৰ কাৰ্ড আছে সিহঁতৰ নালাগে অফিচ যাবৰ কাৰণে RTO অফিচ চ' ইয়াতে এবাৰ চাই ল'ব চব ঠিকেই আছে প্ৰচিডত ক্লিক কৰি দিব ফি পে'মেণ্টটো কৰিব লাগিব নহয় মোৰ চ' ফি পে'মেণ্টটো বাকী আছে চ' ফি পে'মেণ্টৰ প্ৰচিডত ক্লিক কৰি দিব দিয়াৰ পিছত ফিজৰ হেৰিটো ডিটেইলছটো আহি যাব ফিজটো আপোনাৰ 300 হয় মই দুটা সিলেক্ট কৰিছোঁ 4 হুইলাৰ আৰু 2 হুইলাৰ চ' 150 300 আৰু লাৰ্ণাৰৰ টেষ্টৰ কাৰণে 50 rupees চ' 350 টোটেল আহি গ'ল চ' আপোনালোকে এটা কৰিলে 200 যাব মানে চ' 350 আহি গ'ল মোৰ টোটেল 350টো এতিয়া আপোনাৰ অনলাইন পে'মেণ্ট কৰিব লাগিব চ' ইয়াতে চাই লওঁ চব ঠিকে আছে সিলেক্ট কৰি দিয়ক ইপে SBI ইপেত যাব ইয়াতে ইমেজৰ যি আছে SMS উইল বি সেন্ড টু ফটো ইয়াতে সেমটো দি দিব দিয়াৰ পিছত আপুনি যদি পে লেটাৰ কৰিব বিচাৰে পে পিছত কৰিব পাৰে পে নাও কৰিলে ইয়াতে কৰিব পাৰিব আৰু যদি হোমত যাই কিনে পিছত কৰিম বুলি ভাবিছে সেইটো কৰিব পাৰিব চ' মই এতিয়াই কৰিম পে চ' পে নাওত ক্লিক কৰি দিম দিয়াৰ পিছত এইটো পেজটো খোল খাই যাব খোল খাই গ'লে কিমান কি হয় ডিটেইলছ চব আহি যাব এপ্লিকেশ্যন ডেট ক্লিক কৰি প্ৰচিডত ক্লিক কৰি দিম পে'মেণ্ট গেটত লৈ আছে এইটো ৰিফ্ৰেছ নামাৰিব আৰু বেগত নাযাব এইটো আহি গ'ল কাৰ্ড পে'মেণ্ট কৰিব পাৰে নেট বেংকিং কৰিব পাৰে আপোনাৰ যদি ভীম UPI আছে সেইটো দিও পাৰিব চ' মই নেট বেংকিং কৰি আছোঁ চাই ল'ব এবাৰ ভালকৈ কেনেকৈ হৈ আছে বস্তুটো কনফাৰ্ম কৰি দিব সিকিউৰিটি কোড গৈছে মোবাইলত সিকিউৰিটি কোডটো মাৰি লওঁ কনফাৰ্ম কৰি লওঁ হৈ গ'ল পে'মেণ্ট হৈ গ'ল পে'মেণ্ট হোৱাৰ পিছত অটোমেটিক্যালি পেজটো আহি যাব পে'মেণ্ট মোড থ্ৰু দ্য সিলেক্টেড গেটৱে ইজ ফেইল ডিউ টু এইটো ফেইল হোৱা নাই এনেই দেখাই আছে অলৰেডি হৈ গৈছে অলপ 5 মিনিটমান ৰখিব লাগিব 2 মিনিট 3 মিনিট ৰখিলে হৈ গ'ল এতিয়া পে'মেণ্টত যাওঁ মই ৰিচিপ্টটো ডাউনলোড কৰি ল'ম পে'মেণ্টৰ যিটো পে'মেণ্ট কৰিলে সেইটো ৰিচিপ্টটো ডাউনলোড কৰি ল'ম এনেকৈ কৰিব যেনেকৈ কৰি আছোঁ মই ইয়াতে ক্লিক কৰি দিব দিয়াৰ পিছত ইয়াতে কেপচাটো দি দিব যি আছে ইমেজৰ কেপচাটো দি দিব দি কিনে বাছ ডাউনলোড হৈ গ'ল মোৰ ৰিচিপ্টটো প্ৰিণ্ট আউট কৰি লওঁ বা ছেভ কৰি ৰাখিব পাৰে ফিউচাৰৰ কাৰণে চ' হৈ গ'ল মোৰ পে'মেণ্ট ৰিচিপ্টটো হৈ গ'ল চব হৈ গ'ল এতিয়া হোমত গ'লোঁ হোমত যাই কিনে আকৌ মই ড্ৰাইভাৰ লাইচেন্সত গ'লোঁ যোৱাৰ পিছত মই ষ্টেটাছ এপ্লিকেশ্যন অফ ষ্টেটাছটো মাৰি কিনে চাম কিবা বাকী আছে নে নাই এপ্লিকেশ্যন নাম্বাৰটো মাৰি দিব ডেট অফ বাৰ্থটো মাৰি দিব দিয়াৰ পিছত কেপচাটো মাৰি দিব কেপচা মাৰি দিলে সাবমিটত ক্লিক কৰি দিব দিয়াৰ পিছত আপোনালোকে চাই ল'ব ভালকৈ অলপ ইয়াতে চব ঠিক ঠাক আছে ঠিক আছে এপ্লিকেশ্যন ইজ ইণ্ডাৰ বিং প্ৰচেছ RTO লেভেলত প্ৰচেছিং হৈ আছে আপোনাক ইয়াত দেখাব চ' মই এতিয়া টেষ্ট দিব লাগিব টেষ্ট এতিয়া দিব লাগিব
টেষ্টটো মই এট দ্য মোমেণ্টত মই নিদিওঁ কাৰণ মডেল কুৱেশ্যন পেপাৰ আছে কুৱেশ্যন পেপাৰটো ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি কিনে অলপ পঢ়িব লাগিব তাৰ পিছতে আপোনালোক অন দ্য স্পীডত মই এক্সাম কৰি কিনে দেখাই দিম চ' আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখি দিব এতিয়া পিছত মই দেখাই দিম এক্সাম দি কিনে ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে ভিউং আৰটিঅ টুইটাৰ আছে ইফ দ্য এপ্লিকেশ্যন ইজ ৰিফ্লেক্ট এজ ভেন্যু ৰিফ্ৰেছ ৰিফাৰেঞ্চ লাইন নাম্বাৰ নাই এতিয়া আপুনি চাব ইয়াতে ক্লিক হিয়াৰ ফৰ লাৰ্ণাৰ লাইচেন্স টেষ্ট ইয়াতে যাব লাগিব ক্লিক হিয়াৰ ইয়াতে যাব লাগিব লাৰ্ণাৰ লাইচেন্স টেষ্ট ইয়াতে আপুনি টেষ্ট যদি দিব খোজে ইয়াতে ইয়াৰ পৰা ডাইৰেক্টলি দিব পাৰিব আৰু যদি এতিয়া দিব নোখোজে পিছত দিব পাৰিব মই এপ্লিকেশ্যন নাম্বাৰটো মাৰিলোঁ মাৰাৰ পিছত জেনেৰেট অ'টিপি জেনেৰেট অ'টিপিত ক্লিক কৰিলে মোবাইলত এটা অ'টিপি যাব মোবাইলত অ'টিপিটো কিবা হেৰি হৈ আছে ইয়াতে ওৱান ভিউ কমপ্লিট দ্য আচ্ছা আহি গৈছে অ'টিপিটো মাৰি দিব মোবাইলত অ'টিপি গৈছে ইংলিছ আৰু হিন্দীত লাগে মোৰ ভিডিঅ'টো চাই লওঁ আগতে ভিডিঅ' এটা আছে হিন্দীত ভিডিঅ' এটা চাই লওঁ ভিডিঅ'টো কমপ্লিট কৰি কিনেহে টেষ্ট দিব লাগিব ছাবমিটত ক্লিক কৰি দিলোঁ দিয়াৰ পিছত ভিডিঅ' অন ৰোড ছেফটি এইটো ভিডিঅ' আপুনি কমপ্লিট চাব লাগিব 7 মিনিটৰ ভিডিঅ' আছে এইটো ভিডিঅ' কমপ্লিট কৰিহে টেষ্ট দিব নহ'লে নহ'ব এইটো ভিডিঅ'টো চাই ল'ব পুৰা ভালকৈ আৰু মডেল কুৱেশ্যন পেপাৰো আছে সেইবিলাক দেখাই দিম মডেল কুৱেশ্যন কেনেকৈ ডাউনলোড কৰিব লাগিব মই দেখাই আছোঁ মডেল কুৱেশ্যন পেপাৰটো বহুত আছে সেইবিলাক লাগিব যিহেতু টেষ্ট দিব লাগিব মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম মডেল কুৱেশ্যন পেপাৰ হোমত গৈ যাই কিনে ইয়াতে লাৰ্ণাৰ লাইচেন্স তলত যাব চিম্পল কুৱেশ্যন পেপাৰ লেখা আছে চিম্পল কুৱেশ্যন পেপাৰ ক্লিক কৰিলোঁ ষ্টেটটো মাৰি দিব চিলেক্ট লেংগুৱেজ আছামী লাগে মোৰ আছামী ছাবমিটত ক্লিক কৰি দিলোঁ কিবা হেৰি আছে ৰিপৰ্ট পেনেলিজ ছাকচেছফুলি আহি যাব ৰ'ব অলপ আহি গৈছে মডেল কুৱেশ্যন পেপাৰটো ডাউনলোড হৈ আছে এইটো মই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দি দিম আপুনি তাৰপৰা চাব পাৰিব এইটো প্ৰিপাৰেশ্যন কৰি ল'ব মই নেক্সটত দেখাই দিম আপোনালোকে কেনেকৈ কি কৰিব লাগে ডাউনলোড কৰিব লগা আছে বা ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব আছে বহুত বাকী আছে ইয়াতে লাৰ্ণাৰ্ছে হ'ল কমপ্লিট ইয়াৰ পিছত টেষ্ট হ'ব টেষ্টৰ পিছত আপোনালোকে লাৰ্ণাৰ্ছ ডাউনলোড কৰিব